नैथि बोसोरारि जुथुमा कामरुप नोगोरमा जिल्लानि खौसेथि बर' सुबुं आफादनि आरो थामथि गुवाहाटी जिल्लानि दुलाराय आइजो अनसाय आफादनि जुथुमा आरो सेथि दक्षिण गुवाहाटी बर' कसारी महिला कमिटि जथायै जुथुमा खुंनाया दिनैनिफ्राय जागायबाय। मख'जाथावदि बे हाबाफारिया आहमगाव गुदि फरायसालिनि गेलेग्रा फोथाराव 10-11 डिसेम्बराव थामहिनबा दिनैनिफ्राय मेहेरगोनां हाबाफारिजों खुंफुंजाबाय। बे हाबाफारिया साननैनि मेहेरगोनां हाबाफारिजों खुंजागोन। हाबाफारियाव थान्दै बादाखौ बेखेवनानै होफैयो बिजु मेथि बिथां आरो हाबाफारियाव गोबां माहारियारि आफादफोराबो बाहागो लायो। হয় সঁচাকৈ আজি আমাৰ যি সংযুক্ত বড়ো গণমঞ্চ আৰু দক্ষিণ গুৱাহাটী বড়ো কছাৰী মহিলা সমিতিৰ বাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিনৰ কাৰ্যসূচীত উপস্থিত হৈ তথা আমাৰ প্ৰতিনিধি শিবিৰ যিটো আমাৰ ডেলিকেট হাউচটো অপেনিং কৰিবলৈ পাই সঁচাকৈ ভাল লাগিছে। এই অধিৱেশনৰ জৰিয়তে আমাৰ বড়ো জাতিটো আকৌ যাতে শক্তিশালী হৈ উঠক, বিভিন্ন আমাৰ অসমৰ বিভিন্ন দিশত ৰাজনীতিৰ পৰা শিক্ষাৰ পৰা বিভিন্ন দিশত তেওঁলোকৰ পৰিচয় দাঙি ধৰক আৰু জাতিটোৰ আকৌ উন্নতি হওক তাকে কামনা কৰিছোঁ। আৰু অধিৱেশনখন খুব সুন্দৰভাৱে পৰিচালিত হওক তাৰ বাবে মই সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো ক্ষেত্ৰত মানে ঠিক বিশেষ অসুবিধা নহয় বুলি ভাবোঁ, কাৰণ কিয় বড়ো জাতিটো এনেকুৱা এটা জাতি যিটো মানে তেওঁলোকে ভাষাটো যিহেতুকে এটা মাধ্যম, কিন্তু তেওঁলোকে অসমৰ কিন্তু ইমূৰৰ পৰা সিমূৰলৈকে অসমতে নহয় গোটেই ভাৰতবৰ্ষতে ইমূৰৰ পৰা সিমূৰলৈকে তেওঁলোকে বিভিন্ন দিশত তেওঁলোকে প্ৰতিনিধিত্ব কৰি আছে। আৰু আমাৰ গুৱাহাটীত যিখিনি আমাৰ ভূমিপুত্ৰ আছে, বড়ো ভূমিপুত্ৰ আছে, তেওঁলোকে যিহেতুকে সৰুৰ পৰা ইয়াতে ডাঙৰ দীঘল হৈছে। মই নিজেও এজন বড়ো সমাজতে ডাঙৰ হোৱা ল'ৰা, যদিও মই বড়ো নহয় কিন্তু বড়ো সমাজতে ডাঙৰ হৈছোঁ। কিন্তু তথাপিও কিন্তু কোনো ধৰণৰ অসুবিধা আমি আজিলৈকে পোৱা নাই, কাৰণ বড়ো জাতিৰ মানুহ আমি দেখিছোঁ বিভিন্ন সমাজৰ বিভিন্ন দিশত ভাল দিশত তেওঁলোকে আজি কাম কৰি আছে। বিভিন্ন উচ্চ শিক্ষিত বা উচ্চ পৰ্যায়ৰ বিষয়াৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, ৰাজনীতিৰ ক্ষেত্ৰতে যথেষ্ট তেওঁলোকে অৰিহণা আছে আমাৰ সমাজখনৰ প্ৰতি। কিন্তু ভাষাটো জনাটো দৰকাৰ, কিন্তু নিজৰ জাতিৰ ভাষাটো জনাটো দৰকাৰ, কিন্তু এইটোৱে যে কিবা এটা সমস্যা কৰিব বুলি মই নাভাবোঁ। গতিকে যিখিনি আমাৰ ইয়াৰে স্থানীয় বড়ো আমাৰ আছে ভাই বন্ধু, তেওঁলোকক আমি অনুৰোধ জনাম তেওঁলোকে যাতে নিজৰ জাতিটোৰ ভাষাটো শিকক, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আজি আমি সংযুক্ত বড়ো গণমঞ্চ কামৰূপ মহানগৰ জিলা কমিটিৰ আজি আমাৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন আৰু লগতে আমাৰ আবৱৰ তৃতীয় বাৰ্ষিক, লগতে দক্ষিণ গুৱাহাটী বড়ো কছাৰী মহিলা কমিটিৰ প্ৰথম বাৰ্ষিক অধিৱেশনখন আমি দুদিনীয়া কাৰ্যসূচীৰে হাতত লৈছোঁ। আজি আমি প্ৰথম কাৰ্যসূচী হিচাপে আমি ডেলিকেট যিটো আমাৰ হল সেইটো আমি ইতিমধ্যে ইনিগ্ৰেশ্যন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ আবৱৰ ডেলিকেট চলি আছে। তাৰপিছত আমাৰ কামৰূপ মহানগৰ জিলা কমিটি সংযুক্ত বড়ো গণমঞ্চৰ আমাৰ 5টা বজাৰ পৰা ডেলিকেট ছেশ্যন চলিব। আজি আমাৰ ডেলিকেট ছেশ্যনতে পুৰণা যিটো আমাৰ বৰ্তমান কমিটি চলি আছে সেইটো কমিটিটো ভংগ কৰি নতুন কমিটি গঠন কৰাৰ আজি আমাৰ ছেশ্যনত হ'ব। আমি অহাকালিলৈ যিটো আমাৰ 11 ডিচেম্বৰ 2022 প্ৰথম কাৰ্যসূচী আমাৰ ফ্লেগ হোষ্টিং থাকিব। তাৰপিছত আমাৰ যিটো আমাৰ শ্বহীদসকল তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জনাম। তাৰপিছত আমাৰ 10টা বজাৰ পৰা আমাৰ যি খাদ্যৰ আমি যিটো ব্যৱস্থা কৰিছোঁ, খোৱা লোৱাৰ আমাৰ ব্যৱস্থা 10টা বজাৰ পৰা আৰম্ভ হ'ব। তাৰপিছত 1টা বজাৰ পৰা আমাৰ অ'পেন মিটিং চলিব। আমি অ'পেন মিটিঙত মুখ্য অতিথি হিচাপে আমাৰ যিটো সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী তেখেত থাকিব, আৰু লগতে আমাৰ অপইণ্টেড স্পীকাৰ হিচাপে আমি কমলাকান্ত মুছাহাৰী যিটো ইটছাৰ জেনেৰেল ছেক্ৰেটাৰী তেখেত আহিব। লগতে আমি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল মিনিষ্টাৰ বসুমতাৰী চিফ এক্সিকিউটিভ মেম্বাৰ তেখেতকো আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ ৰমেন কলিতা যিটো আমাৰ পশ্চিম গুৱাহাটীৰ সমষ্টিৰ স্থানীয় বিধায়ক তেখেতেও আহি আমাৰ মিটিঙত অংশগ্ৰহণ কৰিব।